হেল্ল' গাইজ, কেনে আছে আপোনালোক? হয়তো ভালে আছে। মোৰ মিনি ব্লগছ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ গৈছিলোঁ মোৰ কণমানিজনীক চুলি কাটিবলৈ। তাই কিমান ধুনীয়াকৈ কাটি দিছে চুলি কটা না। বিউটি পাৰ্লাৰজনীও কৈছেগৈ শলাগিছে তাইক। আয়ৈ দেখি তাই বোলে সঁচাই বৰ ভাল। এই তাইকহে পাইছে হেনো। ইমান মৰম লগাকৈ বহি আছে। চুলিখিনি কাটিব দিছে মানে ইমানেই ধুনীয়াকৈ পাতি দিছে, বৰ ভাল পাইছে চুলিখিনি কাটি। চাওকচোন কেনেকৈ বহি আছে। ভণ্টি গৈছিল মানে পাৰ্লাৰলৈ নাক ফুটাবলৈ। মই ভাবিলোঁ মোৰ ছোৱালীজনী চুলিখিনি কটাই দিওঁ, যিহেতু এতিয়া গৰম দিন পাইছে, গৰম উঠিব। অকণমানি ছোৱালী চুলি বান্ধিবও নিদিয়ে, মেলি পেলাই জপং জপং কৰি ঘূৰি ফুৰে। সেইটো কাৰণে অলপমান কটাই দিছোঁগৈ। ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। শুন থিয়কাই নিদিবা, মূৰটো তললৈ কৰি দিয়া। নহয় তললৈ, তেনেকৈ কৰি থাকা। জনীও ইমান জ্ঞানী ছোৱালী ন, ইমান জ্ঞানী ছোৱালীজনী এনেকৈ ধুনীয়াকৈ কাটিব দিলে কিমান ভাল ন। লৰাই নাথাকিবা দেই। ৰ'বা ৰ'বা। সেইদিনাখনি ৰাতিটো আনি গৈছে, বেলেগে পাতিছে সেনেকুৱা এখন নামে আকৌ বেলেগে পাত আনিছে। কি হ'ল গালত, কি হ'ল? নিজে নিজে আছোঁ। বাপেকে জেৱা দি আছিলে, নিজে চুজবিলাক যে ওলাই